হেল্ল' গাইছ, স্বাগতম জনাইছোঁ সকলো নৱপ্ৰজন্মলৈ। তো দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা যাচিলোঁ। তো আজি হাজোলৈ দুৰ্গা পূজা চাবলৈ আহিছোঁ। তো আহক আৰম্ভ কৰোঁ। হাজোৰ পূজাত আপোনাক যিমান দেখাব সিমান দেখাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো মহাদেৱ তো বেছি ভিডিঅ'টো দীঘলীয়া নহয়, এনেই অলপ দোকান দিছে। তো সেই ভিডিঅ'টোত বেছি একো দেখুওৱা নাই, অলপ গোসাঁইটোক দেখালোঁ। ৰাখি দিছে আৰু তো তাৰমানে বেলেগ আৰু নকৰোঁ, আপোনালোক কথা কোৱাচোন। এই সেই চাই লওক চ'লাৰ পেনেল দুখন চব এনেদৰে দিছে। দি পেলাই এইটোত যে পানী দিয়া আছে চাই লওক। তো চ'লাৰ পেনেলেৰে দি চাই লওক, এইটো ৰ'দৰ সূৰ্যৰ পোহৰ সৰহটি কৰি এইটোত পানী দিয়া আছে। তো আপোনালোকৰ এইখিনিৰে এটা চিনেমেটিক শ্বট দি দিছোঁ, আপোনালোকে চাই লওক। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। তো বেছি দীঘলীয়া সিমান ভিডিঅ' নহয়, তো অলপমান এনেই দেখাব খুজিলে আপোনালোকৰ মাধৱ মন্দিৰ পূজা কেনেদৰে কৰিলে আৰু সেই তো আপোনালোকক সেইবিলাক পাই দিয়ক। তো বেছি দীঘলীয়া ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰিব অলপমান ঠাই দিব।